কেনেকুৱা অৱস্থাত তেওঁ অলপ দুখ পাইছিল যেন ভাবি ড্ৰাইভাৰজনক আমি এৰেষ্ট কৰিছিলোঁ কাৰণ ড্ৰাইভাৰজনে আমাক কোনো সঠিক তথ্য দিব পৰা নাছিল আৰু কথাখিনি আমি খেলি মেলি পাইছিলোঁ সুস্থ গতিকে আমি ড্ৰাইভাৰজনক ইতিমধ্যে এৰেষ্ট কৰিছিলোঁ ৰিমাণ্ডতে আছে আমাৰ তেওঁৰ পৰা দুই এটা আমি তথ্য পাইছোঁ চাব লাগিব তেওঁৰ ইনভলভমেণ্ট আছে নে নাই সেইটো আমি চাব লাগিব এনেই ছাৰ এইটো আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত মানে এতিয়া আমাৰ যিসকল মই কৈছোঁ আমাৰ যিমানকেইটা ইয়াত ঘটনা তেনেকুৱা হৈছিল আমি গোটেইকেইটা আমি কেছ ডিটেক্ট কৰিছোঁ আৰু মানুহ আমি এৰেষ্ট কৰিছোঁ আৰু আমাৰ বস্তু ৰিকভাৰী হৈছে 100% ৰিকভাৰী হৈছে ইয়াতো অলমষ্ট এতিয়া মালিক আহি আছে মালিক আহি তেওঁ বস্তুবিলাক আইডেণ্টিফাই কৰিব যিখিনি বস্তু আছে তাৰপিছত এজ পাৰ ল আমি কাম কৰিম বস্তুখিনি যিহেতু ৰিকভাৰী প্ৰায় হৈছে তেতিয়াহ'লে হয়তো ইনভেষ্টিগেশ্যন প্ৰায় কমপ্লিট হৈ আছে যিহেতু বাকী আছে ইতিমধ্যে আমি গম পাইছোঁ এই দুজনৰ হয়তো বাকী কোনোবা জড়িত কথা বুলি তেওঁলোকে কৈছে বা ক'ব হয়তো আপোনালোকে গম পাব এই যি দুইজনক প্ৰয়াত কৰিছে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে যোনজন ইনভলভ আছে কিমান হৈ যাব তো শুনা পাইছোঁ ধৰমটোলৰ পৰা হেৰিটো হৈছে দেখা গৈছে আপোনালোকে মাল উলিয়াই আপোনাৰ মানে ভাগৰি গৈছে বা মাল ওলাই কিমান দিনৰ পৰা 1 ঘণ্টা হৈ গ'লে আপোনাৰ মাল ওলাই আৰু কিমান সময় লাগিব আৰু 1 ঘণ্টা লাগি যাব বেছি লাগিব প্ৰায় এই গাড়ীৰ পাৰ্টছবিলাক আছে যে এইবিলাক ভাঙি চৰকাৰক কি আহ্বান জনাব চৰকাৰ আহ্বান জনাইছোঁ আমি যে চৰকাৰে এইটো বিশেষ ব্যৱস্থা ল'ব লাগে যে এনেকুৱা হত্যাকাণ্ড যে নহয় আৰু হাইজেক যে হ'ব নোৱাৰে বিশেষ ব্যৱস্থা ল'ব লাগে এইটো ডকাইতেই হ'ব চাগে আৰু কিবা ইণ্ডাষ্ট্ৰীৰ সামগ্ৰীবিলাক পাইছে ইণ্ডাষ্ট্ৰী সামগ্ৰী পাইছে বুলি দেখা গৈছে দিব নোৱাৰিলোঁ হয় তেতিয়াহ'লে মই নদীত জাপ দিয়াৰ বাহিৰে বেলেগ উপায় কোনো একো নাছিলে কাৰণ যিখিনি মালৰ ভেলু আছে সেই ভেলুখিনি হয়তো মই কোনোদিন পৰিশোধ কৰিব নোৱাৰিলোঁ হয় ইনকাম কৰি তো তাৰ কাৰণে মোৰ সশ্ৰদ্ধ প্ৰণাম মৰিগাঁও SP ছাৰৰ নেতৃত্বক তেখেতৰ যে সবল নেতৃত্ব মই পালোঁ আৰু তেখেতৰ যিটো কাৰ্যপন্থা যিটো মানে অপাৰেশ্যনৰ যিটো ছিষ্টেম সেই ছিষ্টেমটোক মই যথেষ্টখিনি চেলুট কৰিছোঁ আৰু সাধাৰণ পাব্লিক হিচাপে মোৰ পুলিচৰ ওপৰত মোৰ যথেষ্ট ভৰসা বিশ্বাস গোটেইখিনি আহি পৰিছে নাই তেখেতসকলে যি অশেষ চেষ্টা আৰু কষ্টৰ ফলত এই মালখিনি মোক ৰিকভাৰী কৰি দিলে মই সাৰা জীৱন গোটেই জীৱন তেখেতসকলৰ মই ধৰুৱা হৈ থাকিম মই জীৱনত যদি কেতিয়াবা ভাল কাম কৰোঁ নিশ্চয় মই মৰিগাঁও আৰক্ষী বিভাগৰ হৈ যথেষ্টখিনি কাম কৰিম বুলি মই প্ৰতিশ্ৰুতি News Desk Report, News24.com Live.